Happy Rongali Bihu. অতিকৈ চেনেহৰ গাৰে মুহুৰা তাতকৈ চেনেহৰ মাকো তাতকৈ চেনেহৰ পাট মুগাৰ সাজ নিপিন্ধি কেনেকৈ থাকোঁ আৰু এই সকলোবিলাক কাপোৰ পিন্ধিবৰ কাৰণে আমি বজাৰত যাব লাগিব শ্বপিং কৰিব লাগিব আৰু যদি আমি ভাল দোকান বা বজাৰ এখনলৈ নাযাওঁ আমি তেতিয়াহ'লে ধুনীয়া কাপোৰ পিন্ধিবলৈ নাপাম বা কিনিব নোৱাৰিম আপোনালোকে জানিব বিচাৰেনে আজিলৈ মই যিমানবোৰ পাটৰ মুগাৰ মেখেলা চাদৰ পিন্ধিছোঁ মই ক'ৰ পৰা কিনিছোঁ আগতে মই ভিডিঅ' এটাত মই দেখাইছিলোঁ GS ৰোডৰ চিল্কালয় বুলি দোকান এখনৰ পৰা মই চব কাপোৰ কিনো আৰু তাৰেই এটা ভাগ আছে পাণবজাৰৰ সেই দোকানখনৰ পৰা মই কিনিছোঁ আপোনালোকক এটা কথা ক'লে আচৰিত হ'ব কিজানি মই আজি পিন্ধা এই কাপোৰযোৰ মই 15 বছৰ আগত কিনিছিলোঁ আৰু এই কাপোৰযোৰ মই চাৰ্ফেৰে ধুই একদম ৰ'দত শুকাই তাৰপিছত ইস্ত্ৰি কৰি দিছিলোঁ কিমানবাৰ ধুইছোঁ হিচাপ নাই কিন্তু আজিও এনেকুৱা লাগে এইমাত্ৰ বজাৰৰ পৰা কিনি আনিছোঁ মই এইবিলাক পিয়'ৰ মুগা পিয়'ৰ পাট ক'ৰ পৰা কিনিছোঁ মই আপোনালোকক আজি দেখাব বিচাৰিম এতিয়া অলপো দেৰি নকৰি আপোনালোকক লৈ যাওঁ চিল্কালয় পাণবজাৰ এয়া দেখিছে মই চিল্কালয় আহি পালোঁ এইফালৰ পৰা যদি আহে আপোনালোকে প্ৰথমতে চিল্কালয়খন পাব এইটো চাইডত আৰু এইটো চাইডৰ পৰা যদি আহে তেতিয়াহ'লে অটো ষ্টেণ্ডটো পাৰ হৈ কিনে আহি কিনে আপোনালোকে অকণমান আহি কিনে চিল্কালয়খন পাই যাব তাৰপিছত আপোনালোকে ইয়াৰ ভিতৰলৈ গ'লে হ'ল গৈ আছোঁ এতিয়া এইটো চিল্কালয়ৰ গ্ৰাউণ্ড ফ্ল'ৰ হয় ইয়াতে কেনেকুৱা ধৰণৰ বস্তু পায় ইয়াত আফটাৰ ডিছকাউণ্টৰ চেলবিলাক চলি আছে আপোনাৰ ইয়াতে ডিছকাউণ্টৰ চেল ইয়াতে কটনৰ পায় হয়নে কটন এচি কটন এনেকুৱা ভেৰাইটি আছে আপোনাৰ বেলেগ বেলেগ আছে কিন্তু মানে ডিছকাউণ্টত পাট মুগাখিনি ওপৰত পায় ছেকেণ্ড ফ্ল'ৰ আৰু মানে বাকী বস্তু মানে ধৰক কটন এৰীৰো পায় ন এৰিটো আমাৰ সেইখন আমাৰ এটা পাৰ্ট আছে সেইটো আপোনালোকৰে পাৰ্ট হয় নেকি অঁ ঠিক আছে সেইটো দেখাব লাগিছিল তেতিয়া তাৰ ওপৰত চাই ল'ব পাৰিব অঁ ইয়াতে তাৰমানে কটনৰ ওপৰত পাট মুগা আজি ডিছকাউণ্ট চলি আছে নেকি ডিছকাউণ্ট চলি আছে আমাৰ কিমান ডিছকাউণ্ট এইটো আপোনাৰ আফটাৰ ডিছকাউণ্ট কৰা আছে আপোনাৰ অঁ পাট আৰু মুগাত নাই পাট মুগাত নাই ঠিক আছে মই সেই ভাগটো দেখাই দি আছোঁ এবাৰ আহক বলক ইয়াতে এৰীৰ পায় এইটো চিল্কালয়ৰে ভাগ হয়নে ইয়াতে দেখোন মই দেখিছোঁ কুৰ্তাও পায় নেকি এইটো পাটৰ মুগাৰ কুৰ্তা মানে ল'ৰা মানুহৰ বস্তুও পায় অঁ তেতিয়াহ'লে বিয়া থাকিলে ল'ৰা মানুহৰ বস্তু ইয়াতে কিনিব আহিব লাগিব ইয়াৰে ওপৰত কি আছে বোৱা কেনেকুৱা এৰী আপোনাৰ মাছৰাজ কটন মণিপাট এইটো ছেকেণ্ড ফ্ল'ৰলৈ যোৱা লিফ্ট হয় আৰু এইফালে চিৰি আছে চিৰিৰ কাষত লিখাই আছে চিল্কালয় ছেকেণ্ড ফ্ল'ৰ বুলি এইফালেদিও যাব পাৰি মই লিফ্টেৰে আহিলোঁ আহি পালোঁ মই ছেকেণ্ড ফ্ল'ৰ এইটো দেখিছে আপোনালোকে এতিয়া মই ভিতৰলৈ যাওঁ কাপোৰ চাওঁ তেখেতে মোক লৈ আহিলে ওপৰলৈ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
আপোনালোকৰ তাত চব পিয়ৰ পাট পিয়ৰ মুগা চব পোৱা যায় ন সকলোবোৰ পিয়ৰে পাব পাটৰ হ'লেও বা মুগাৰ হ'লেও টচৰো পায় টচৰো পাব আৰু এনে মিনিমাম আৰু মেক্সিমাম কিমান ৰেঞ্জৰ পৰা পায় 75 ষ্টাৰ্টিং হ'ব তাৰ আপুনি 25 26 30 50 ওপৰলৈ যায় চাগে মুগাৰ হ'লে আপোনাৰ 60 প্লাছ হ'ব পিয়ৰ পুৰা মানে কোনোটো ভেজাল নাই ফিক্স প্ৰাইস হয় ফিক্স প্ৰাইস মই বহুত বছৰৰ পৰা লৈছো ইয়াৰ পৰা মই মানে ইয়াৰে কাপোৰ পিন্ধো মানে মোৰ মতে চিল্কালয় মানে চিল্কালয়ৰ আন এটা নাম বিশ্বাস বুলি ক'ব পাৰি মই ইয়াৰ পৰাই পিন্ধো প্ৰায় 15 বছৰৰ বেছি হ'ল মই ইয়াৰে কাপোৰ পিন্ধি আছো আপোনালোকৰ তাত কিজানি অৰ্ডাৰো দিব পাৰি ধৰক মই আহিলো দিয়া আছে কি ৰকম ধৰ লাগে ইয়াতে আমাৰ কাৰ্ড আছে কাৰ্ডখন চাই পেলাই কিবা ধৰক মোৰ এটা নিজা ডিজাইন এটা ভাবিছো সেইটো যদি মই আপোনালোকক আহি কৈ দিওঁ তেতিয়াহ'লে আপোনালোকে বনায়ো দিয়ে হয় আমাৰ ডিজাইনটোৰ কাৰণেই হ'ব এইটো ডিজাইন আপুনি বেলেগ কালাৰ লাগিলে ঠিক আছে এইটো পিয়ৰ মুগা হয়নে কিমান প্ৰাইস হ'ব তোৰ আছে আপোনাৰ 36500 ফিক্স প্ৰাইস আপোনালোকৰ এইটো এটা বিৰাট ভাল মানে মোৰ ভাল লাগে যে কোনো বাৰ্গেনিং কৰি থাকিব নালাগে ফিক্স প্ৰাইস হয় ঘৰত যায় এনেকুৱা টেনচন নাই যে আৰু অলপ কমত পালো হয় নেকি এইটো এটা টেনচন হয়তো কেতিয়াবা আৰু আপোনালোকৰ তাত ডিসকাউন্টও চলে কিজানি কোনবা এটা সিজনত ডিসকাউন্ট আমাৰ জুলাই মাহত কিছু ষ্টক হৈ গলে এতিয়া ডিসকাউন্ট আছে নে বিহুৰ সময়ত ডিসকাউন্ট আহিব নেকি বিহুৰ সময়ত নাহে অপচনত কেতিয়াবা দিয়ে এটা কাপোৰ ডিসকাউন্ট দিয়ে আজি মই এযোৰ মুগাৰ কাপোৰ ল'ম বুলি ভাবিছো আৰু চাও আপোনালোকে দেখাও আপোনালোকে এনে বহুত কাপোৰে দেখায় আৰু দেখাও চাও আপোনালোকে চাইছে মই দেখালো চিল্কালয় পান বজাৰ পাট কাপোৰ বুলি ক'লে মই বুজি পাওঁ চিল্কালয় আৰু চিল্কালয়ৰ আন এটা নাম বিশ্বাস বুলি ক'লেও ভুল নহয় আজি মই 15-20 বছৰে মই চিল্কালয়ৰে কাপোৰ পিন্ধি আছো আৰু আগলৈও পিন্ধিম বুলি মোৰ আশা আছে এতিয়া মই আপোনালোকক গোটেইখিনি দেখালো আপোনালোকক ইয়াৰ পৰাই বজাৰ কৰি খুব হেপি হ'ব বুলি মোৰ বিশ্বাস আকৌ এবাৰ আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল হেপি ৰঙালী বিহু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কাষত থকা বেল আইকনটো টিপি দিব আৰু আজিলৈ আহিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম নমস্কাৰ